নমস্কাৰ বন্ধুসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত দিনৰ পৰা একদম একে বৰষুণ এৰি আছে। আজি ৰ'দটো ওলাইছে। প্ৰথমতে গাহৰি দানাটো দি ল'ব লাগিব, তাৰপিছত কি কৰিম সকলোবোৰ দেখুৱাই থাকিম। ভিডিঅ'টো অকণমান স্কিপ নকৰালৈকে সকলোকে চাই থাকিম। প্ৰথমতে দানাটো উলিয়াই ল'লোঁ এয়া গামলাত। এতিয়া পানী মিলাম আৰু গাহৰিটোক দানা দিম। গঁৰাল আহি পাই গ'লহি। এতিয়া গাহৰি একদম পূৰা দানা খাই আছে, বৰ ভাল পাই আছে। একদম পূৰা একদম দানা দিছোঁ একদম ধুনীয়াকৈ, একদম গৰমত। আজিহে যদি অকণ ৰ'দটো ভালকৈ লৈছে, গোটেই একদম নীলা হৈ গৈছে গোটেই ডাৱৰ। গাহৰিক দানা চানা দিয়া হৈ গ'ল। এতিয়া যাম কচু কাটিবলৈ ৰাতি, কিয়নো গাহৰি মতে লৈ ল'ব লাগিব। এতিয়া কাঁচিখন কাঁচি একদম একে ওপৰতে উঠাই উলিয়াই ল'লোঁ। মই বস্তাটো লৈ লৈছোঁ, কিয়নো কচুটো ইয়াত ভৰাই আনি ব'লক এতিয়া যাব লাগে কচু কাটিবলৈ। ইয়াত যদি মাছ দিয়া হৈছে, কিন্তু কম পৰিমাণৰ মাছটো দিয়া হৈছে, কিয়নো ওচৰতে বেলেগ এটা পুখুৰী আছে, এইটো পথাৰ আছে। ইয়াত মাছটো ওলাই যাব পাৰে কাৰণে কমকৈ দিয়া হৈছে মাছটো। বস্তাটো ইয়াতে ৰাখিছোঁ, কচু জেগা পাই গ'লোঁ। এয়া গোটেই কচু একদম কচু পূৰা নিব লাগিব আজি। একদম গৰমত একদম পূৰা একদম কচু কাটি হৈছেগৈ আৰু এইবিলাক ইয়াত আছে। কচু কাটি আনি হৈ গ'ল। এইটো পিছত চাওক কোন বহি আছে। একদম পূৰা একদম ধুনীয়াকৈ খাই আছে বাৰীত আহি। মুখখন চাওক, একদম উঠি গ'ল, পূৰা খাই আছে। কচু এতিয়া আনি হৈ গ'ল। এয়া কচু এতিয়া কাটিব লাগিব। কচু কাটি হৈ গ'ল একদম পূৰা একদম। এয়া কচু কাটি দিলোঁ। এতিয়া এইখিনি সিজাব লাগিব। দানা সিজা হৈছে আৰু অকণমান গোটেই উতলি আছে একদম, আৰু এইবিলাক উতলি আছে। এইটো মাজে মাজে লৰাব লাগিব, তুঁহগুৰি দিব লাগিব, ইয়াত পলিচ সকলোবোৰ দিব লাগিব। চাউল তাউল দিয়া হৈ গ'ল। ইয়াত দানাটো এতিয়া হৈছেগৈ আৰু অকণমান বাকী আছে। একদম ধোঁৱা হৈ গৈছে একদম। যা এয়া সোমাব এতিয়া ছাগলী। যা ছাগলী সোমালে। এই দুটা ওলাই গৈছে। আচনা সেজা হৈ গ'লে এয়া ছাগলী আনিছোঁ। এয়া ছাগলী সোমাব এতিয়া। ভিডিঅ'টো তেতিয়াহ'লে ভাল লাগিছে যদি লাইক আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ।